বাতিবৰ কাৰণে মই বস্তুকেইটা গোটাই ল'লোঁ। দুটা গুলি লৈছোঁ, মই দুটা কালাৰত কৰিম যিহেতু দহি, সেইটো কাৰণে দুটা কালাৰৰ গুলি আৰু এটা বেজী, এখন কেঁচি আৰু এই দুটা কালাৰৰ সূতা। আৰু চাদৰখনৰ ওপৰত মই এটা দীঘল গাৰু এনেধৰণে দি লৈছোঁ, তেতিয়া দহিটো বাতিবলৈ ভাল হয়। তেতিয়াহ'লে আহক আমি দহি বটা ষ্টাৰ্ট কৰোঁ।